আপুনি অফিসত বহি ইয়াত এচি লগাই থাকিব গাঁৱৰ মানুহে একেগিটা লাইট জ্বলাই নহয় আপুনি স্মাৰ্ট মিটাৰ নামত তেওঁক উত্তৰ দিব লাগিব স্মাৰ্ট মিটাৰ নামত মাথা বেয়া হৈ আছে স্মাৰ্ট মিটাৰ নামত আপোনাক কাগজ দেখুৱাইছো আপোনালোকে দেখিলে নে এখন কাগজ নহয় একেই এপিডিচিএলৰ কাগজ এখন কাগজ তেওঁৰ মতে নহয় তেওঁ ক'লে দেখিও না আপোনালোকে আমাক ৰিচিপ্ট দিয়ে নে নিদিয়ে মোবাইলত কাটিলে মাই বিজুলীত কেনেকে কাটে মই আপোনাক কৈছো মোবাইলত যেতিয়া আমি এক মাহৰ কাৰণে 399 টকা ভৰাও তাত লিখি দিয়ে যে 28 দিনৰ কাৰণে দিয়া হৈছে ডেইলি 1.5 GB দিয়া হৈছে ঠিক আছে আপোনালোকে আমাৰ চিষ্টেমটো বতাই দিয়ক কিহত বিল আছে আপোনালোকে দেখুৱাওক আমাক কেনেকে বিল আহিলে আমাক বুজাই দিয়ক কেনেকে বিল আহিলে আপোনাক বুজাই দিয়ক গোটেই মানুহ গোটেই ইয়াত যিমান মানুহ আহিছে আপোনালোক কোনোবা স্মাৰ্ট মিটাৰ লৈ সন্তুষ্ট নেকি জনসাধাৰণক গতিয়াই উলিয়াই দিবলৈ অধিকাৰ ক'ত পাইছে জনসাধাৰণক গতিয়াই উলিয়াই দিবলৈ আপোনালোকে জনসাধাৰণৰ কাম কৰিবলৈ আহিছে ভালকে কাম কৰিব বিল বাঢ়িছে বুলি ক'লে গতি কাহিনী আছে আপোনাৰ এটা কথা শুনি যাওক ইমান তথ্য দিয়াৰ পিছত আপোনালোকে কেলে মাত দিয়া কিহৰ কাৰণে পলাইছে আপোনালোক ল'ৰা ছোৱালীয়ে খোৱা হৰলিক্সৰ বটলটোৰ পৰা চাউলৰ পৰা পেট্ৰল ডিজেলৰ পৰা আপোনাৰ গেছৰ প্ৰেছাৰৰ জ্বৰৰ ঔষধটোলৈকে মানুহৰ দাম বৃদ্ধি মূল্য বৃদ্ধি হৈছে গতিকে সেই সময়ত যি সময়ত ভাৰতবৰ্ষৰ আন ৰাজ্যত যেতিয়া বিদ্যুৎ মাচুল মানুহক ৰেহাই দিয়া হৈছে আপুনি যদি আজি পাঞ্জাৱ দিল্লীলৈ চায় তাত আমি 300 ইউনিট 250 ইউনিট এটা সাধাৰণ পৰিয়ালক বিজুলী ফ্ৰীকৈ দিছে গতিকে সেই সময়ত আমি দেখিছোঁ যে অসমত সাধাৰণভাৱে চলি থকা সাধাৰণভাৱে যিবিলাক মানুহৰ 200 টকা 300 টকা বিল আহিছিলে কাৰোবাৰ ঘৰত LED লাইট 6টা আছে চিলিং ফেন 2খন আছে কেতিয়াবা এটা মটৰ অকণমান ব্যৱহাৰ কৰে সেই মানুহবিলাকৰ 150 টকা 200 টকা ইমান দিনে বিল আহি আছে কিন্তু আমি দেখিলোঁ যে একেই ধৰণৰ পাৰ ইউনিটত তেতিয়াও 5 টকা 70 পইচা আছিল কাৰেণ্টৰ বিল আৰু আজিৰ দিনটোত আমি জানিব পৰা মতে 570 টকাৰে 1 ইউনিটত কাৰেণ্টৰ বিল আছে চাৰ্জ আছে ইউনিট চাৰ্জ কিন্তু তেনেস্থলত হঠাৎ স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পাছত 3 গুণ 4 গুণ আমাৰ গাঁৱৰ মানুহৰ বিল বাঢ়ি গৈছে আজি আপুনি ইয়াত সকলোকে সোধক মই দুটা ফালৰ দুটা উদাহৰণ আপোনালোকক আনিছোঁ এই মানুহজন আপুনি চাওক যে এওঁৰ নাম হৈছে লীলাৱতী বৰা তেওঁ গোলাঘাটৰ ফৰকাটিং কোচগাঁৱত তেওঁৰ ঘৰ তেওঁৰ 2024 চনৰ জানুৱাৰী মাহত 1 মাহত বিল আহিছিল 281 টকা ফেব্ৰুৱাৰী মাহত তেওঁৰ বিল আহিছিল 242 টকা সেই মানুহজনৰ ঘৰত যেতিয়া হঠাৎ এপ্ৰিল মাহত তেওঁৰ ঘৰত এটা স্মাৰ্ট মিটাৰ লগাই দিলে তেওঁৰ বিল আহিছে 1204 টকা আপোনালোকে এবাৰ কল্পনা কৰক একেই লাইট একেই ফেন ঠিক আছে জানুৱাৰী মাহত গৰম কম আছিলে ফেন লগোৱা নাছিলে 200 টকা 300 টকা বেছি আহিছে মানি ল'ব পাৰে 200 টকাত 500 টকা হ'ল আপুনি মানি ল'ব পাৰে কিন্তু 281 টকা বিলটো স্মাৰ্ট মিটাৰত কি যাদু আছে লগাই দিয়া লগে লগে 1204 টকা হৈ গ'ল গতিকে এই লুণ্ঠনটো কিয় দ্বিতীয়তে মই আৰু এটা আপোনাক দেখাইছোঁ যে এইখন চাওক আঠখেলীয়া এজন মানুহ আঠখেলীয়া চকিয়ালৰ নাজিম আলী তেওঁ যোৱা আপুনি যদি চাই এই এপিডিচিএলৰ অফিচৰ এখন বিল যোৱা বছৰ 23 চনৰ আগষ্ট মাহত 1 আগষ্টৰ পৰা 31 আগষ্টলৈকে তেওঁ বিল আহিছিল 658 টকা স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত আজিৰ দিনটোত আপোনালোকে চাওক জুলাইত তেওঁ 500 টকা ৰিচাৰ্জ কৰিলে 24 জুলাইত 3 আগষ্টত কাটি দিলে আকৌ 3 আগষ্টত শেষ হ'ল আকৌ 14 আগষ্টত 500 টকা ভৰালে এতিয়া মাত্ৰ 100 টকা আছে অৰ্থাৎ 21 দিনত 1400 টকা বিল যিজন মানুহে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত যোৱা বছৰ গৰম দিনত 658 টকা বিল আহিছিল আৰু এতিয়া স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত 21 দিনত 1400 টকা বিল কেনেকৈ হ'ল গতিকে এনেকৈ গোটেই মানুহ আহিছে সকলো আমাৰ গাঁৱৰ মানুহবিলাকৰ সাংঘাতিক ধৰণে স্মাৰ্ট মিটাৰৰ কাৰণে এতিয়া ফাইন নলগোৱাকৈ আন্ধাৰত চাকি জ্বলাই ভাত খাবলগীয়া হৈছে কাৰণ যদি আপোনাৰ 1 ঘণ্টাত লেট হয় তেতিয়াহ'লে ডিছকানেক্ট কৰি দিয়ে আকৌ ডিছকানেক্ট কৰি দিয়াৰ লগে লগে আকৌ যদি আপুনি কাৰেণ্ট ল'বলৈ হয় তেতিয়াহ'লে 400 টকা আপোনাৰ ফাইন ধৰি লওক আজি আপোনাৰ কাৰেণ্ট কাটি দিলে আপোনালৈ মেছেজ আহিলে যে আপোনাৰ বেলেঞ্চ শেষ আপুনি ধৰি লওক যে আজি মোৰ পইচা নাই মই কাইলৈ ধান 1 বস্তা বিক্ৰী কৰি মই ৰিচাৰ্জ কৰিম কিন্তু কাইলৈ আপুনি ৰিচাৰ্জ কৰে মানে আকৌ আপোনাক কাইলৈ 400 টকা ফাইন দিয়াৰ পাছতে আপুনি কাৰেণ্টটো ৰিকানেক্ট কৰিব পাৰিব আকৌ যদি পৰহিলৈ শেষ হৈ যায় আকৌ 400 টকা ফিজ এইটো কিয় ফাইনৰ নামতে আতংক কিয় ডিছকানেক্টৰ নামত আতংক কিয় আমিতো মোবাইলত ৰিচাৰ্জ কৰিলে মই যদি 1 মাহ ৰিচাৰ্জ কৰিব নোৱাৰোঁ পিছৰ মাহ ৰিচাৰ্জ কৰিলেতো মোৰ ফাইন নলয় টিভিততো ফাইন নলয় আৰু একো গম নাপায় মানুহক অন্ধকাৰত ৰাখে
আপুনি যদি সোধে যে মোৰ 500 টকা কিহত কাটিলা, মাই বিজুলী বুলি এটা এপ আছে, এপটোত আপুনি যেতিয়া কাটি থাকে তেতিয়া আপুনি চাব নোৱাৰে। কিবা ডায়েগ্ৰাম এটা দেখুৱাই গাঁৱৰ কোনো মানুহে বুজি নাপায়। এই কাৰেণ্টমেন ইলেক্ট্ৰিচিয়ানকেইটা সুধিলেও সিহঁতেও বুজি নাপায়, খালি কয় যে এইটো ওপৰৰ মানুহে জানে, আমি একো নাজানো। কিবা এখন ডায়েগ্ৰাম কেইটামান আহে, একো বুজি নাপায়। আপুনি মোবাইলত চাই থাকিব পাৰে, মোবাইলত আপোনাৰ এটা নিশ্চয় এটা থাকে যে 399 টকা ভৰালে আপুনি 28 দিন পাব। একদিনৰ কাৰণে আপোনাক 1.5 GB 2 GB ফিক্স কৰি দিয়ে, কিন্তু স্মাৰ্ট মিটাৰত আপোনাৰ একো ফিক্স নাই। ৰাতিটোৰ ভিতৰতে আপোনাৰ 1000 টকা বাঢ়ি যাব পাৰে, ৰাতিটোৰ ভিতৰতে 700 টকা কাটি দিব পাৰে। এইটো কি যাদু আছে, কি কাৰণে এইটো হৈছে? গতিকে অসম চৰকাৰ, শক্তিমন্ত্ৰী আৰু APDCLৰ মুখ্য কাৰ্যবাহী অভিযন্তা আৰু বিশেষকৈ আমি গোলাঘাটৰ বিষয়াসকলক আমি আজি ইয়াত বিচাৰিছোঁ, তেওঁলোকে আমাক উত্তৰ দিব লাগিব যে এনেই মৰিছোঁ ঋষিৰ সাপত, বানপানী, মানুহৰ মূল্য বৃদ্ধি, তাতে একে দিছে ধানৰ ভাপত, আপোনাৰ এতিয়া আকৌ ৰাতিটোৰ ভিতৰতে বাঢ়ি যায়। গতিকে আমাৰ এটা স্পষ্ট কথা, স্মাৰ্ট মিটাৰৰ জৰিয়তে যদি মানুহক লুণ্ঠন কৰিম বুলি ভাবিছে, তেনেকুৱা স্মাৰ্ট মিটাৰ গাঁৱৰ মানুহে ভাঙি পেলাব। তেনেকুৱা স্মাৰ্ট মিটাৰ আমাক নালাগে। যিহেতুকে প্ৰতিবাদ চলি থকা অৱস্থাতে এটা জ্বলন্ত উদাহৰণ আহিছে। যদি আপোনাক এনেকুৱা এখন বিল দি দিব, আপুনি কি হয় এতিয়া গৰমৰ দিনততো সকলোৱে জানে যে 1 মিনিট কাৰেণ্ট নাথাকিলে মানুহ মৰি যাব, আৰু অন্য হাতেদি প্ৰতিবাদ কৰিলে, কবিতা লিখিলে জেলত দিয়ে, গান গালে জেলত দিয়ে, ফেচবুকত লিখিলে জেলত দিয়ে। গতিকে মানুহকতো ভয় আতংকিত খুৱাই ৰাখিছেই। গতিকে আপোনাক যদি 100 টকা আহিবলৈ দিয়েতো 10,000 বিল দি দিয়ে। মানুহে হয় জেলত যোৱাৰ ভয়ত, হয় পুলিচৰ দাদাগিৰিৰ ভয়ত, নহ'লে তেওঁ কাৰেণ্টত গৰমত মানে সিজি যোৱাৰ ভয়ত তেওঁ যিমান বিল দিছে তাকে দি দিবলৈ আহিছে। আৰু কোনোবাই যদি কনচাৰ্ণ হয়, কোনোবা গ্ৰাহকে যদি অলপ সজাগ হৈ ইয়াত আহি চাবলৈ আহিছে, তেওঁলোকক যদি উভতাই ধৰিছে, তেওঁলোকক যদি আগৰ বিল আনি যদি উভতাই ধৰিছে, তেতিয়াহ'লে চৰি আমাৰ ভুল হৈছে বুলি বহুত কমাই দিয়া উদাহৰণ আছে। এতিয়া বাইদেউ এগৰাকী আহিছে, তেওঁৰ কিমান দেখাইছিলে আপুনি কৈছে 1500 টকা দেখুৱাইছিলে। এতিয়া তেওঁ যেতিয়া আহি ধৰিলে যে মই 95 কেনেকৈ 1500 টকা আহিলে, মোৰ 4টা LED লাইট, এখন ফেন চলাওঁ, কেনেকৈ আহিলে, তেতিয়া কৈছে বাইদেউ চৰি আমাৰ ভুল হৈছে, আপোনাৰ 95 টকা বেলেগৰ বিল এখনে আপোনাক দি দিলোঁ বুলি ক'লে। তাৰমানে তেওঁ যদি ডাইৰেক্ট অনলাইনত বিলটো দি দিলেহেঁতেন, তেতিয়াহ'লে তেওঁৰ পৰা আপুনি ভাবক 95 বিয়োগ মানে 1500 বিয়োগ 95, তাৰমানে 1405 টকা তেওঁৰ পৰা লুটি দিলেহেঁতেন, 1405 টকা লুটি দিলেহেঁতেন। গতিকে গাঁৱৰ মানুহ এতিয়া পথাৰলৈ যাব, খেতি কৰিব, নে বানপানীৰ সৈতে যুঁজিব, নে ঔষধ কিনিব, নে আজি অৰুণোদয়ত পোৱা 1200 টকা ইয়াত আহি হাজাৰ হাজাৰ টকা বিল দিব। গতিকে এই লুণ্ঠন বন্ধ হ'ব লাগে, আৰু এই লুণ্ঠন বন্ধ নকৰালৈকে আমি আন্দোলন কৰিম। আৰু যদি স্মাৰ্ট মিটাৰ এনেকৈ স্মাৰ্ট ডকাইত হয়, তেতিয়াহ'লে এই স্মাৰ্ট মিটাৰ আমি মৰিয়াই ভাঙি দিম, তেতিয়া আমাৰ কেছ দি লাভ নাই। নাজিম আলী স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত এই মাহত আপোনাৰ 2006 মানে জুন মাহত তেওঁৰ বিল আহিছে 1350 টকা। এইটো 24 ঠিক আছে, এখন আপোনাৰ মতে ভুল, মানি ল'লোঁ এখন আপোনাৰ মতে ভুল, আমি বনাই নে নাটক কৰিছোঁ দেই, শুনি লওক। ছেকেণ্ড হ'ল, এই মানুহজন দেখিছেনে, লীলাৱতী বৰা, জানুৱাৰী মাহৰ 24, এইখনটো 1 মাহৰ হয়, জানুৱাৰী মাহ, কাৰণ এইটো জানুৱাৰীত দিছে, এইটো ফেব্ৰুৱাৰীত দিছে, একে লীলাৱতী, এইটো মাৰ্চত দিছে, এইটোতো 1 মাহৰ হয়। এওঁৰ যেতিয়া স্মাৰ্ট মিটাৰ নাছিল, একে 3খন টেবুল ফেন, 2খন চিলিং ফেন, তেওঁ বিল আহিছিল আপোনালোকৰ APDCL, আছাম পাৱাৰ APDCL 281 টকা দেই, 281 টকা আহিলে 12 জানুৱাৰী 2024, ফেব্ৰুৱাৰীত আহিলে 242 টকা দেই। এই 2 মাহ মই আপোনাক দেখুৱালোঁ স্মাৰ্ট মিটাৰ নাথাকোঁতে। যেতিয়া তেওঁৰ ঘৰত গৈ স্মাৰ্ট মিটাৰ লগাই দিলে, এতিয়া আপুনি চাওক লীলাৱতী বৰা বামবৰাহী স্মাৰ্ট মিটাৰ ষ্টেটমেণ্ট মন্থ অফ মে' তেওঁ আহিলে 865 টকা, 865, 281টো স্মাৰ্ট মিটাৰ অহাৰ পিছত 865। ৰ'ব বুজিলোঁ। তাৰপিছত এভাৰেজ বিলটোতো এইটো যে আগৰটো যে দেখাইছিলোঁ মই, এইটো নৰ্মেল দেই, এইটো নৰ্মেল, এইটো নৰ্মেল বুলি আহিলে, এইটো এভাৰেজ আহিলে। এইটো যেতিয়া 242 টকা আছিলে ফেব্ৰুৱাৰী মাহত, 4 ফেব্ৰুৱাৰীত, এই একেজন মানুহৰ ষ্টেটমেণ্ট মন্থ অফ জুলাই 2024 তেওঁ আহি গ'ল 1204 টকা। যিজন মানুহৰ স্মাৰ্ট মিটাৰ নহওঁতে 281 টকা আহিছিলে, আপোনালোকে চাই দিব, কিন্তু এইবিলাক আপোনালোকে দিয়া কাগজ। এভাৰেজ মিটাৰ, নৰ্মেল মিটাৰ, সেইটো আপোনালোকৰ প্ৰব্লেম। ইলেক্ট্ৰিচিয়ান ডেইলি যায় বিল চাবলৈ, মিটাৰ বেয়া থাকিলে এভাৰেজ বিল বনাব লাগিব, আমি কেনেকৈ গম পাম তাক কিমান ইউজ কৰিছোঁ। এভাৰেজ বনাই বুলি মন গ'লে 281 টকাটো 1200 টকা কৰি দিব লাগিব।
তেওঁৰ ঘৰটো একেই আছে ৰ'ব দাদা তেওঁৰ ঘৰত 3খন ফেন আছে 6টা LED লাইট লগাইছে তেওঁ নিজে জ্বলাইছে আমি নিজে গৈ চাই আহিছোঁ 6টা LED লাইট 3খন টেবুল ফেন 2খন চিলিং ফেন এটা মটৰ মাজে মাজে লগাই সেই একেই নাম আপোনালোকৰ অফিচৰ পৰাই দিয়া বিল 281 টকা স্মাৰ্ট মিটাৰ নাথাকোঁ আৰু স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত তেওঁ 1204 টকা হৈ যায় একে PDCL বিল একে PDCL এতিয়া আপুনি কৈছে কি এইটো মানে এভাৰেজ মিটাৰ বনাইছে আৰু নৰ্মেল মিটাৰ ৰিডিং চাই এভাৰেজ মিটাৰ এভাৰেজ দিয়ে কিন্তু তেওঁৰ গাত কি দুখ আছে তেওঁ 3খন ফেন লগাই স্মাৰ্ট মিটাৰৰ মতে 281 টকা আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 1200 টকা এভাৰেজ বিল দিয়ক নৰ্মেল বিল দিয়ক মিটাৰ বেয়া হৈছে মিটাৰ ভাল হৈ আছে এইটো তেওঁৰ মতলব নাই ন তেওঁ আগতে তাৰমানে ভুল আছিল নেকি তেওঁৰ ঘৰটো একেকেইটা লাইটে জ্বলি আছে আৰে এভাৰেজ মিটাৰ প্ৰব্লেমটো তেওঁৰ নেকি তেওঁৰ ঘৰত যদি মিটাৰ বেয়া হৈছে তেতিয়াহ'লে মিটাৰটো লগাই দিয়া দায়িত্ব কাৰ আছিল কাৰেণ্ট মানে এইটো লিখিবলৈ যায় নে নাযায় ৰ'ব এক ছেকেণ্ড লাইনমেন যায় নে নাযায় এইটো ল'বলৈ যায় নে নাযায় তেওঁ ৰিপৰ্ট দিয়ে নে নিদিয়ে যে মিটাৰ বেয়া আছে তেতিয়াহ'লে তেওঁক আনিবৰ কাৰণে আপোনালোকে তেওঁক লগাই দিছিলে কৰিছে নে মিটাৰৰ চাৰ্জ দিব লাগিব মিটাৰ ফিজ দিলে লগাব পাৰিব মিটাৰে তেতিয়া মিটাৰ বেয়া যদি তেওঁ 281 টকাটো এভাৰেজ বুলি 1200 টকা কেলৈ বনাই দিব মিটাৰ বেয়া বুলি কৈ এভাৰেজ বনাই থাকিব নেকি নহয় তেওঁৰ যুক্তিটো আপোনালোকে চাওক মিটাৰ বেয়া কাৰণে এভাৰেজ বনাব